মই চন্দ্ৰমোহন পাটোৱাৰী অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱা ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰি মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। On behalf of Assam Legislative Assembly, I seek your kind permission to vote the thanks. Honorable Governor, Honorable Speaker Protem, and distinguished guests, ladies and gentlemen present.